বন্ধুসকল ইনশ্বটত আপোনালোকে কেনেকৈ মোবাইল স্ক্ৰিন লগাব পাৰে যিকোনো ভিডিঅ' আপোনালোকে যেতিয়া মোবাইল স্ক্ৰিনত আপোনালোকে ৰেকৰ্ডিং কৰে ৰেকৰ্ডিং ভিডিঅ' সেইবিলাকত আপোনালোকে এডিটিং কৰিবৰ সময়ত যেতিয়া আপোনালোকৰ বহুতো এনে ধৰণৰ ইউটিউব ভিডিঅ'ত দেখিব পোৱা যায় যে মোবাইল স্ক্ৰিন লগাই দিয়া থাকে তো সেইটো কেনেকৈ কৰে সেইটো আজি মই আপোনালোকক দেখাম সো আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব এইটো হৈছে ইনশ্বট ব্ৰাউজাৰ ভিডিঅ' এডিটিং ব্ৰাউজাৰ তাত আপোনালোকে ওকে কৰিব ওকে কৰাৰ পাছত আপোনালোকে ইয়াত যাব ভিডিঅ'ত গৈ আপোনালোকে যিকোনো এটা ভিডিঅ' সিলেক্ট কৰি ল'ব যেটো আপোনালোকৰ স্ক্ৰিনত ৰেকৰ্ডিং আছে ইয়া মই এটা সিলেক্ট কৰি লৈছো তাৰ পৰা আপোনালোকে ওকে কৰিব ওকে কৰাৰ পাছত ইয়াত আপোনালোকে এটো এডজাস্ট কৰিব পাৰে এডজাস্ট কৰিবলৈ আপোনালোকে এই প্ৰথম যেটো আছে অপচন কেনভাছত যাব গৈ পিনে আপোনালোকে এটো এডজাস্ট কৰিব পাৰে আপোনালোকে যিকোনো কৰ্নাৰত লগাব পাৰে নহলো যিকোনো জায়গাত আপোনালোকে এনেকৈ প্লেস কৰি ল'ব প্লেস কৰাৰ পিছত ওকে কৰিব ওকে কৰাৰ পাছত আপোনালোকে ষ্ট্ৰিকাৰলৈ যাব ষ্ট্ৰিকাৰত গৈ পিনে আপোনালোকে ইয়াত সাইডৰ সেকেন্ড অপচনটোত যাব গৈ আপোনালোকে এনেকৈ কিছুমান ডাউনলোড কৰি ল'ব লাগিব স্ক্ৰিন তো মই ইয়াত এটা দেখাই দিছো মোবাইল স্ক্ৰিন ইয়াত মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগে ডাইৰেক্ট গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পৰা এনে ধৰণে ফ্ৰেমটো এডজাস্ট কৰি ল'ব ভালদৰে ফ্ৰেম এডজাস্ট কৰি ল'ব ফ্ৰেম এডজাস্ট কৰাৰ পাছত মই এডজাস্ট কৰি লৈছো মোবাইল ফ্ৰেমটো এনে ধৰণে এডজাস্ট কৰি লোৱাৰ পাছত আপোনালোকে ওকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে চাওক ইয়াত আপোনালোকে ভিডিঅ'ৰ যিমান সময়লৈকে আছে ভিডিঅ'টো সিমান সময়লৈকে আপোনালোকে এনেকৈ বহল কৰি ল'ব তো মই দেখিছে আপোনালোকে বহল কৰি লৈছো ভিডিঅ'ৰ সমানত আপোনালোকে বহল কৰি ল'ব তেতিয়া প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'ৰ লগত থাকিব তাৰ পৰা আপোনালোকে ওকে কৰি দিব আৰু এবাৰ প্লে কৰি দেখাইছো আপোনালোকক এই আপোনালোকে চাব পাৰিছে মোবাইল ফ্ৰেম ধুনীয়াকৈ ইয়াত বহি গৈছে এনেদৰে আপোনালোকে যিকোনো ভিডিঅ'তে মোবাইল স্ক্ৰিন আপোনালোকে লগাই ল'ব পাৰে মোবাইল ফ্ৰেমটো আপোনালোকে লগাই লৈ যিকোনো ভিডিঅ'তে ধুনীয়া কৰি তুলিব পাৰে তো ভিডিঅ'টো ইমানখিনিয়ে যদি ভাল পাইছে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ